মাতছাচোন তাৰ মাতছা বাপ্পা কাটি মায়া কুকুৰা নিছি ইয়াত কিয় কান্দি বহি চাংগে বেকা বেছি হ'ব দে তই কেনা দেখি খাই ভাল পাব তোক অলপ মদচোন মদ আমাৰ নিচিনা এ বাবু হেংকে নকবি কত কিমানক এলো কত কিমানক লাইন মালো নহয় বাদ দিলো নাকান্দি বেয়া লাগে দেই ফোন আহিছি এটা ফোন আহিছি এই চা দেখ বহি দে ফোন করছি মরমি বলি সব করছো হেল্ল' হেল্ল' মরমি ক আমার আছে ব্রেকআপ চ মোক ফোন নকরবার ব্রেকআপ মানে আমার রিলেশন নাই দে আর মরমি কানবা নাংগে আর ইতা কিবা কথা কৈ আছে ভাল লাগে তুই যাবো দে হ'ব দে হ'ব দে মই একটা চিগনাই দিছিলো চকত গাড়ী কাটবা নাপায় টকা কতি দি দিওঁ তো কাট লাগবা খা পপটো খাইতা আমার নেক্সট বিচ ফোন নালে পপ বিচ ইটস লাইক হাউ নাইজন নেকি তুই 19 না তুই মুয়ে দে দোস্ত বঢ়িয়া কি কৰা পিছে আজিকালি খেনি খা অলপ খেনি এইটো আমি লণ্ডনত থাকো না খেনি বুলি কয় চাদা বুলি নকয় চাদা দুনেই খাৱে খাবা দিছো খেনি ৰ এটা ফোন আহিছি হেই দেখ চানি বাইদেউ ফোন করছি কিয় বা এতিয়া মই কি কম হেল্ল' আজি ৰাতি বুজি পা নাই ইটস নাইট ইয়া ওকে আই উইল গো ইয়া ওকে আজি রাতে কি হচ্ছে মাতছি ৰাতি মাতছি ও মোর কৰণ জহৰৰ বইনা বয়া তোক গেছা বাৰ্থডে খাবা মাতছি তাই তো বার্থডে তে হলি তাই জন্ম হোৱা নাই নেকি তুই বল লন্ডন থাকা দেখা নাই নেকি লুক ইয়ো তাতে কি কৰা তাতে মই চুৰ কৰো ও মা সরেছি তাই নহয় চেনিত দকম কিশোর বলি কি আগত কলে গেছি ওলে গেছি তুই বলি বস্তা ধুনিয়া তই মোক হেৰি যে আইফিল টাৱাৰ কিনছো মোবাইল চলাতে তো ভেকাস গান বাজছে ইস নহয় মানে একযোৰা কাপোৰে লৈ আহিছো অসমত অলবাই মই অলপ বেকাৰ আছো কিবা কাম চাম পা দিবি মোৰ কাম লাগে তো দিম দে মই অসমত এখন চিৰিয়াখানা খুলিম তাতে বান্দাৰৰ অলপ ধুই চুই দিবি হ'ব দে 20 দিন 20 দিলে মই নকৰো 20 লাখ 20 লাখ বান্দা চান্দা মই তোক তোৰো নহয় মোৰো নহয় 50 লাখ দিম আহিবি তই কালি ৰাতিপুৱা আহি যাবি কামটো তোৰ হৈ যাব বাপা মই আৰু এটা লৈ আহিম দে 50 যদি মই দুটাক কৰিম লাগা হালি একদম পুৰা চেছ কৰি দিম জন্তু সঁচা নেকি দে আৰু বেলেগ নাৰখো নাংগে বঢ়িয়া শিকলা বাদ দি তই মোক এটা 500 এটা কি হয় গেলা খাম তুই লণ্ডনত গেলা হা ঘণ্টা কথা নকপিয়ে অসমত কি পাই 72 গেলা মানক বাদ দে চাকৰি তই বুলি গেলা খাবি নেকি তই চাকৰি লাগিব উপায় নাই নিচে লাগে দি 500 লাগব কালি আহিবি তোক 500 তো 5000 কৰি দিম যা কালি 500 আছিল কি হ'ব আন বাপ্পা চাকৰি দিছো 500 টকাত কাই চাকৰি দে বহুত দিনৰ মূৰত মানে চালাচোন এটা কথা হ'ল ন দে কি কও সিদিনা আমি আকৌ মাছ মাংস খাই নাছিলো ঘৰত তাৰপিছত সিদিনা কি হ'ল জানো নাই কি নদীৰ পাৰত মই বহি আছো একলা তাৰপিছত নদীত কি চাবি মাছ যাই পাইছে চাৰ্কো যাই পাইছে মই এইগিলা একো ধ্যান দিয়া নাই মই পাছত দে ঘূৰি যাইছো হৰিণা বম ধুমা হৰিণা ভাই নকবি দে মই ভাবছো ইয়াক আজি ৰাখি দিম তাৰপিছত যাই পাই আহিছি মোৰ দেখি মই চাই আছো আহিছি থু মাৰি লৈছো না মাৰ ৰামচৰ চিতাতে দে হৰিণা হ'ব দে ইমান গাজা ক'বা নালাগে যাও গাজা নহয় চৰে বাচ্চা গাজা কাক কওঁ মই কথাটো আৰু এইটো মই নাইলন নেকি ময়ে দে ক'ত গৈছিলি সিদিনা নকবি দে ভাই মই মানে আফ্ৰিকাত মানে
কৌলা অ কৌলা কৌলা দে অ ইয়া দে কক এই কুলি যি আছে কুলি তাহাত বাদাম দেখত, অ তাহাত দে দেখত। কক তাৰপিছত মোক মানে মাতি আছিল ফোন তাহু। কৰি দে মাছ ধুনীয়া মাছ না বাৰিষাৰ দিন মাছ মাৰা মাতি মই গেলো মাছ মাৰলো মাৰি গোটেই আফ্ৰিকানৰ বিলাই দি আহিছো মাছ মাছা দে তাৰপিছত বিলাই দি আহিছো তাৰপিছত এতিয়া মাছ চাছ মাৰি মোৰ তো ইখান ভৰি পুৰা বিয়াইছি মই প্লেনত আহিছোঁ অপ্ৰিল নাচাতে অ। তাৰপিছত মই খিৰিকীৰ কাষত বৈছোঁ একদম খিৰিকীৰ কাষত তাৰপিছত আহি কিনে মই আধা ৰাস্তা আহি পাইছোঁ মোটামুটি তাৰপিছত তোমাৰ এই খিৰিকীৰ কাষেদি শগুন শগুন মানে ভালচাৰ ভালচা ইয়া তাৰপিছত তাৰপিছত মোকতো জোকাই আছি একবাৰ জিভাখন উলিয়াই একবাৰ পাখাখন দাঙি দে জোকে আছে জোকাই আছি তাৰপিছত কি কৰিলে তই মোৰ মাথাত ভাই এনেকৈ কাম লইছিল হাঁহ তাৰ গৰম উঠি গৈছি তাৰপিছত মই খিৰিকীখন বাৰ কৰি ঘূৰি শগুন চগুন চিটকি গৈছি দে হ'ব দে তুই একলা বাল কথা ক'ব নালাগে মোৰ আগত গাজা মাৰা অ ঘণ্টা কথা নকবি মই সঁচা কৈছোঁ অ চলা অ গেল যা গেল দে আরে কাহেরে নালন বাবা আরে বিহারি বাবা এ এনে খারাপ হয়েছি তুই কিন্তু আগে করে বাঁচি দে বাদ দিলু এটা কথা ন এই যে নদীটো পানী পানী কুনিয়ে দিছি কালি মই বৰষুণত নেকি যে বাকী কালি মই গুৱাহাটী পাইলো আহাতে আহি মুঘালমান নামছো কিয় নামছা মাংস আনবা আমি ব্ৰইলাৰ এক আনছো বানে চিনে খালো মই আনছিলি ইয়ে তোক মোক কৈ আছো শুনচোন দেখো বানে চানে খালো তাৰপৰা হেৰি হ'ল নহয় বৰষুণ ৰাতি মস্ত মস্ত একদম বগা বগা পানী চব পানী চব বগা পথাৰ চথাৰ ভৰ্তি এই বুলি ভাবি মোকতো জানাই মাছৰো মানুহ না আফ্ৰিকাতো মাছ মাৰি আহিছো তিনিটা মাছ মাৰিছে বোলে শুনছো সেইটো কাৰণে মই মানে কচডাল ল'লো এই টচ বম পাত পাছত মই বাটৰ পৰা ওলছো মাছ মাৰবা ওলছো ওলাই মুঠে মই ঘূৰবা পাই নাই মানে পথৰ দি আমাৰ বাটৰ পৰা পথৰখন যে আছে শিয়ালিছি নহয় এই উপাতে মাতে শুনি থাকছো নামটো দে ওলছো এই বম ধুমা মাগুৰ মাছ একদম এই মাছ লুডুৰ পুডুৰ এই মাছ জণ্ডিছ মাছ হালধা পৰি আছে মাছৰ জন্দিছো হ'ব পাৰে দে তোৰ কি ডাঙৰ কথা হয় না নহয় সেইটো অৱশ্য তাৰপিছত মই গম পাইছোঁ বোলে ইয়াক কচাই দি মই দাখা নদো এতিয়া মই দাখান আনবা লাগিল এই দাইডিনৰকে গুঠা লাগব তে মাটাং মই কৈ আছোঁ তো দেখো দাখান আনবা গ'লো মাছটো কিন্তু ৰখি আছে দেই বেচেৰা ভদ্ৰ মাছ মই ভদ্ৰ সিও ভদ্ৰ ৰখি আছে তাৰপিছত মই যেতিয়া দাখান লৈ আহিলোঁ ঘপকে এটা মাত আহিছি একদম পুৰা গপগপা মাত তাৰপিছত মই ভাবলো কাই মাতলা কলজা একেলগে আহিছে গলক লগি চকাই গৈছোঁ নাহিলা চকাই গৈছোঁ তাৰপিছত ঘূৰি যে চাওঁ মাছটোৱে মাত দিছি মাছটোই চকাই কেনে দাউৰি চাহ পাই দাউৰা নাই মই মাছটো কৈছে নাইলন বাবুৱা আজি মোক খাবা নালগে মোৰ আজি জণ্ডিছ হৈ আছে ময়ো ভাবলো আজি যাবাই দিলোঁ মাছটো মোক কৈ গৈছে কিন্তু ভদ্ৰ মাছ পাই মাছটো কৈ গৈছে কিন্তু কালি আহিম ভদ্ৰ মাছ নাই এক কঠাৰ মাছ মই এক কঠাৰ মাছ সিও এক কঠাৰ মাছ পাছত নেক্সট দিনা আহিছে আৰু নেক্সট দিনা খাইছোঁ দে যা মোক নাম দিলি যাৱে সেইদিনা নাম দিলি তোৰ লগত মই নামটো আৰু কথা নাই তোৰ লগত দেই এটা কথা ক'ব বিচাৰোঁ কথাটো হ'ল অসমত আমাৰ চেনেলটো যোনে নতুনকৈ চাই আছে তোৰ লাল কাজৰ ছাবস্ক্ৰাইব বটন আছে গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বটনটো আছে বগা আৰু লাইক কৰি দিব ওচৰত ঘণ্টা বটন ঘণ্টি টিপি দিব দেই গাইজ দেই বাই